সৰু শুনে এতিয়া হাল্লাকে নাই পাহি বাইককেইজনী আহিব বুলি জানিছে অকণমান সোনকালে আহিবি বুলি কৈছোঁ মই শাক ভাত বনাব লাগে একেবাৰে মই নোৱাৰোঁগৈ ইমানকৈ শাক ভাত বনাই থাকিবলৈ তাই সোনকালে আহিবি কৈছোঁ সি দেৰি কৰি আছে একদম কৈছোঁ নহয় সৰুজনী পালেহি হয় বাই খেতি পাবহিয়ে এতিয়া সি ইমান দেৰিকৈ পাইছেহি আজি ল'ৰাকেইজনীৰ লগত ছোৱালীকেইজনীৰ লগত একেবাৰে ধুনীয়াকৈ এসাঁজ খাম আৰু চহৰলৈ বিয়া হৈছে ধনী ঘৰলৈ বিয়া হৈছে আজি সোপা মোনা ভৰাই ভৰাই আনিব আৰু মোলৈ যিমান দিনৰ মূৰত আহে কিন্তু আহোঁতে একদম মোনা ভৰাই ভৰাই বস্তু আহে মোৰ মনটো ইমান ভাল লাগে ঐ ঈশ্বৰ একদম সাংঘাতিক হাঁহি মাৰি একদম নঙলা মুখলৈ চাই আছোচোন তই একেবাৰে সাজি পাৰি আছ বাইদেউহঁতে আহিব বুলি জনাত একেবাৰে ফূৰ্তিত গাত তত নাইকিয়া আছে একেবাৰে 32টা দাঁত উলিয়াই কেনে একদম নঙলা মুখলৈ চাই আছে চা কমতি নাই মানে এনেকৈ হ'লে কাম বন কৰিব নোৱাৰে একদম কঁকাল বিষ হাত বিষ আজি জীয়েককেইজনী আহিব যে একেবাৰে ফূৰ্তিত তাৰমানে নঙলা মুখলৈ চাই ডিঙি মেলি চাই আছে দেই আহিম নহয় আহিম কেলে ইমানকৈ মাতি পঠিয়াইছেনো ৰমেনৰ আগত আহিম নহয় মোৰ ঘৰতো কাম থাকে নহয় কি বনাব লাগে কি যোগাৰ কৰি থৈছোঁ দেই বনাই দিম খৰখেদাকৈ সেতিকেইজনী আহি কিনে পাবহি আকৌ নাথাকে নহয় সিহঁতি যাবগৈহে আহি কেনে কিবা অলপ খাব আৰু যাবগৈ সিহঁতৰ সময়ে নাই ইমানকৈ তোক সময় দিবলৈ মই সেই গাঁৱতে বিয়া হ'লোঁ কাৰণে তোক মই প্ৰতিটো কামতে সহায় কৰিব পাৰিছোঁ বৰ একেবাৰে কেনেকৈ যে মাতি থাকে অকণমান শান্তি নাইকিয়া হৈছে মানে দেই হ'ব পেলাই থাকিব লাগে এতিয়া চা পাকঘৰত লাগে আৰু যিমান দিনৰ মূৰত আহিব ডাঙৰ শুনি মই কি সাজি পিন্ধি থাকিম কিবা থাকিব লাগিব নহয় সাজি পিন্ধিলে ক'ত হ'বনো এতিয়া মেখেলা চাদৰ ইমান ধুনীয়াকৈ আনিছে সেতি আনি মেখেলা চাদৰ গামোচা সেয়াই লৈছোঁ চপলযোৰ সেতি আনি পিন্ধি আছোঁ কিবা যা তই যা এই কুকুৰা মই মানে কৈ কিনে কাটি কিনে থৈছোঁ তই এতিয়া কুকুৰাই আলুৱে সেই ধুনীয়াকৈ বনাগে যা ধুনীয়া সেই তাৰপিছত এই কচু শাক বুটলি দিছোঁ নহয় কচু অকণমান বনাই দিবি সিহঁতি কচু খাই বৰ ভাল পায় নহয় চাজলি বনাগে সিহঁতি পাবহিয়ে ইছৰাম যেনেকুৱা ফূৰ্তি কৰিছে আগতে যেনিবা সিহঁতি বাইদেউহঁতি তোক কি কথা শুনালে সেইকেইটা মানে পাহৰিয়ে গৈছে আৰু একেবাৰে জীয়েককেইজনী আহিব বুলি তই পাহৰিব পাৰ মই কিন্তু পাহৰিব নোৱাৰোঁ মোৰ ঘৰলৈ গৈ কিনে যিখন নাটক দেখালে ইছৰাম মই পিয়াত বহিব নোৱাৰোঁ ইছৰাম এইখিনি কুকুৰা গু এই কুকুৰা পুহিছোঁ হাঁহ চাহ পুহিছোঁ চোতালত গুটো থাকিবই ন পুৰা ষ্টাইলত কৈ থাকে নহয় একেবাৰে দেখিবলৈ মন নাযায় মোৰ বাই খালেনো কি হ'ব তই ভাল পালে বেয়া পালে তোৰ আগতে কৈ দিছ হ'ব দে মই এতিয়া পাকঘৰত লাগোগে দে ল'ৰা ছোৱালীখন বাইকৰ ওপৰত অভিমান কৰিছে অভিমান হে এনেই বেয়া পাং কৰে কি হ'ব বাইকে অহাৰ পিছত একেবাৰে মুঠ পাতি পেলাব সিয়ে বেয়া পেলাব বাইক এতিয়া ঘিন কৰিব সিহঁতে আগতে চহৰত নথকা চহৰলৈ নতুনকৈ বিয়া হৈ গৈছে আগতে গাঁৱত থকালেনো কি হ'ব এই কুকুৰাবোৰ হাঁহখিনি ঘিন কৰিব তোকো ক'তনো নকৰাকৈ থাকিবনো সেই কি কয় বোলে এতিয়া সিহঁতি ঘিন কৰিলে বুলি সি বেয়া পালে নহ'ব নহয় কৈছে কুকুৰাবোৰখিনিক চি নকৈ কি কয় ডাঙৰ শুনকেইজনী একেবাৰে মোৰ মৰমে লাগে দে কেতিয়াকৈ কেইজনী পালেহি হয় মোৰ যে ভাগ্যখন ইমান ভাল নহয় তাক ইমান ধুনীয়াকৈ আহিছে একেবাৰে শুনক চাই কেনে সিহঁতিকেইজনী বৰ সাজি পাৰি আছে এতিয়া শুনে মনতে দুখে কৰিব মই ভালকৈ মেখেলা চাদৰযোৰ পিন্ধি আহিব সময় নাপাওঁ ক'ব তাক এতিয়া নকওঁ হেৰি বনাই লওক শাক ভাতখিনি বনাই লওক এতিয়া মই নহয় ইমান দেৰিছে একেবাৰে মা টোপোলা লাগিছেচোন সেয়া মা কি কৰিছ তই আমি ফূৰ্তিত একেবাৰে নঙলা মুখলৈ চাই আছ নেকি আৰু তোক ইমান মৰম লাগিছে এই মেখেলাখন মই দিয়া ন যোৱা বছৰ আহোঁতে পিন্ধিয়ে আছ ন ইমান দিনৰ মূৰত আহিছোঁ একেবাৰে ইমান ভাল লাগিছে নহয় মোৰ মনটো কিমান দিনৰ পৰা যে ভাবি আছিলোঁ আহিম বুলি অৱশেষত মানে ফাইনেলি আহিব পাৰিলোঁ আৰু তোক যে ইমান মৰম লাগিছে নহয় মেখেলাখন পিন্ধা পা মই দিয়াৰ কাৰণে বহুত ধুনীয়া লাগিছে তোক এই চাদৰখন মই দিয়া ন মেখেলাখন বাই দিয়া মই চাদৰখন মই দিয়াৰ কাৰণে একদম ধুনীয়া হৈছে দেই পিন্ধিবলৈ ধুনীয়া দেখিছে তোক আৰু ইমান দিনৰ মূৰত আহিছোঁ থাকিবলৈ আহিম বুলি ভাবিছিলোঁ কিন্তু একদম সময় মিলাব নোৱাৰিলোঁ জানিছ সেইকাৰণে মানে অকণমান সময় কাৰণে আহিছোঁ এঘণ্টামান সময় কাৰণে আহিছোঁ আৰু তোৰ কাৰণে আছে আমি কিমান বস্তু আনিছোঁ ইমান ধুনীয়া মেখেলা চাদৰ আনিছোঁ তই পিন্ধিবি দেই এইখিনি তাহাঁতকেইজনীয়ে দিয়া মোক বুজিলি আৰু আনিছ নেকি মোলৈ মেখেলা চাদৰ হ'ব দে একো নহয় তহঁতি কিনি দিয়া কাৰণে বেছি ধুনীয়া দিছে মোক তহঁতি আনিছ তেতিয়া কেলৈ নিপিন্ধিম ইমান ভালকৈ কাপোৰ আনি দিয়া মই তহঁত পিন্ধিবলৈ আনিছে হয় নাই মই ভাবিছোঁ তহঁতি থাকাকৈ আহিবি বুলি ভাবিছিলোঁ পিছতে সৰু শুনে ক'লে থাকে নাহে সিহঁতি অকণমান সময় কাৰণে আহিব বুলি ক'লে কাৰণেহে মই আকৌ ইমান আশা কৰি নাথাকা তহঁতি থাকিবলৈ আহিবি বুলি হ'ব দে ইমান দিনৰ মূৰত যে হ'লেও আহিছ যে মাৰক চাবলৈ এয়াই বহুত দে আমি গোটেইকেইজনী থাকাকৈ আহিম বুলিয়ে ভাবিছোঁ গোটেইখিনি দিনজনীয়ে একেলগতে থাকিম আৰু ধুনীয়াকৈ ৰাতভৰ পাৰ্টি চাৰ্টি কৰিম আৰু একদম বিয়েৰ কেছ লৈ আহিম আৰু বুলি ভাবি কিনে থাকাকৈ আহিম বুলি ভাবিছোঁ পিছত সময়টো মিলাব নোৱাৰোঁ নহয় চাকৰিয়াল ইহঁতে চাকৰি কৰে আৰু কি কয় বোলে মোৰো ইটো কাম থাকে ন সেইকাৰণে একদম মানে সময়টো উলিয়াবই নোৱাৰোঁ একদম সময়ৰ বহুত নাটনি হৈছে জানিছেনে মই পিছে আহিছোঁ নহয় এঘণ্টাৰ কাৰণে অহা ৰাতি থকা একে আৰু ন একো নহয় পিছে ভণ্টিও আছেহি নেকি ইয়াত আছেহি সৰু শুনেও আছেহি একেবাৰে তহঁতি আহিবি বুলি ফূৰ্তিত একেবাৰে গাঁতত নাই ৰাতিপুৱাতে আহি কিনে পাকঘৰত ইটো বনাই আছেহি একেবাৰে যি ফূৰ্তি নহয় তাৰ বাইককেইজনী আহিব বুলি পিছে মোলৈ অকলে আনিছনে ভণ্টিলেও আনি দিছ ভনীয়ালেও কিবা আনি দিছে একেবাৰে মেখেলা চাদৰ কিবা ইমানকৈ পলিথিনত এইখিনি মোনা ভৰাই আনিছ ভনীয়ালৈ আনিছ কিবা ভণ্টিলে একো আনাই নহ'ল নহয় তাৰ কথা মনতে নপৰিলে বস্তু লোৱাৰ সময়ত তেতিয়া বেয়াই পাবহি মোলৈ একো এটা নানিলি বুলি কৈ কেনে কি যে কৰিলোঁ নহয় আমি একো নানিলোঁ বাদ দে একো নহয় এইখিনি এতিয়া আমি আনি দিছোঁ বুলি নকবি আকৌ পিছতকৈ তাই নেক্সট বাৰ আহোঁতে আমি আনি দিম তাৰ কাৰণে একদমেই মনত নপৰিলে বস্তু লোৱাৰ সময়ত তাৰ কাৰণে কি যে মাথা নহয় একদম মাথাটো গৰম হৈ যায় মানে মোৰ যে কি যে কৰিলোঁ বেছিজনী এতিয়া বেয়াই পাব নহয় তালৈ একো এটা বস্তু নানিলি বুলি মই হ'লে আনিছোঁ মেখেলা চাদৰ এযোৰ আনিছোঁ ভণ্টিলে নীলা পলিথিনটো নে কোনটোত সোমাই আছে আনিছোঁ মেখেলা চাদৰ এযোৰ বেছি দামী নহয় 2000 মান টকীয়া আৰু বেছি দামী দিবলৈ আমাৰো ইমান পইচা মানে এইকেইদিন মানে একদম মানে পইচাখিনি মানে সাঁচিব পৰা নাই মানে পইচাখিনি ইফালে পাইছে দৰমহা পইচা পাইছে খৰচা হৈ গৈছে মানে সেই কম দামীকৈ মেখেলা চাদৰ এযোৰ আনি দিছোঁ মই যে যেনিবা ভণ্টিক পাহৰা নাই দেই ভণ্টিক যে মই জীৱনত নেপাহৰোঁ দেই এজনীয়ে ভনীয়েক কিবা দুজনী ভনীয়েক বাৰু তয়ো এজনী আছ কিন্তু সি অকণমান মানে দুখীয়া ন সেইকাৰণে তাক মই পাহৰিব নোৱাৰোঁ মেখেলা চাদৰ এযোৰ আনি দিছোঁ আৰু যোৱা সময়ত 500 টকা এটা দি থৈ যাব লাগিব ঘৰ চলিবলৈ
তই যে মোক নকলি তেনেহ'লে ভণ্টিলে কিবা আনিছোঁ বুলি মোক যদি কোৱাহেঁতেন ময়ো লৈ ল'লোহেঁতেন কিবা এটা মই ভাবিছোঁ তয়ো নাই লোৱা বুলি ভাবিছোঁ আৰু সেইকাৰণে ময়ো নল'লোঁ মানে মোৰ মনতো নপৰিলে বাৰু এই তই মানে একদম তলখুচীয়া টাইপৰ মানে ভণ্টিলে হ'লে ল'লি মই হ'লে নল'লোঁ এতিয়া সি মোক বেয়াই পাব তোকে ভাল পাবচোন কি যে কৰিলি নহয় মোক তই অন্ততঃ ক'ব পাৰোঁ তই এবাৰ ভণ্টিলে এইযোৰ মেখেলা চাদৰ লৈছোঁ বুলি তেতিয়া মোৰ মনত পৰিলে হয় মই এতিয়া কিবা এটা কিনি ল'ব পাৰিলোঁ হয় ভণ্টিলে আৰে মই কেনেকৈ কওঁ আকৌ তই ভণ্টিলে কি লৈ ল এইটো ল বুলি আৰে এইটো জানো কথা হয় জানো তই কি বস্তু লৈছ ময়ো নাজানো আৰু মই কি বস্তু লৈছোঁ তয়ো নাজান এই মইনো কেনেকৈ কওঁ মালে এইটো ল ভণ্টিলে এইটো ল ভণ্টি জঙাইলে এইটো ল কেনেকৈ কওঁ বাৰু মই কচোন তই নিজে ভাবচোন কথাষাৰ এতিয়া তই মোক বেয়া পালে নহ'ব নহয় একো নাই দে বিহুত আহিলে মানে একদম ভালকৈ দুযোৰমান মেখেলা চাদৰ আনি দিবি ভণ্টি হ'ব এতিয়া ইমান পেকপেকাই থাকিব নালাগে বৰ চতাৰী দেই তহঁতকেইজনী বাবা এতিয়া একদম পেকপেকাই থাকিব নালাগে ইমান দিনৰ মূৰত আহিছ একো নহয় দে সি বেয়া নাপায় আৰু দেই এনেই মই কথাটোহে কৈছিলোঁ এই বিহুত আহিলে মানে একদম ধুনীয়াকৈ মেখেলা চাদৰ আনি দিবি তালে দেই এতিয়া কাজিয়া লাগি থাকিব নালাগে তহঁতকেইজনী তৰ্কাতৰ্কি কাজিয়া নহয় একেবাৰে মৰমৰ কথা এইবিলাক ক'তনো কাজিয়ানো ন বাইক ভনীকে ক'ত কাজিয়া কৰিনো মৰমৰহে সেইখিনি কথা তথাপিও আৰু তোৰ কাৰণে আনিছোঁ আৰু তাৰ কাৰণে নানিলে ভণ্টিৰ কাৰণে আনিলে সি মনত অকণমান হ'লেও বেয়া পাব ন সেইকাৰণে আৰু কৈছোঁ কথাটো এতিয়া নানিলোঁ যেতিয়া উপায় নাই আৰু পইচাকে অকণমান দি থৈ যাব লাগিব আৰু ঘৰ চলিবলৈ এনে কাপোৰ কানি আনিলে মানে এনেই পিন্ধি মেলি ধুনপেচ মাৰিবহে পাৰিব পইচা পাতি দিলে মানে তাৰ কিবা প্ৰয়োজনীয় বস্তু আহিব মই সেই বুলিয়ে কৈ কেনে দি দিম আৰু তাৰ ফুচলাই থৈ দিম পিছে ভণ্টিক মাতি দিয়াকো আমি আহিছোঁ বুলি গমেই পোৱা নাই চাগে সি তহঁতকেইজনী কেতিয়া পালেহি মই যে একেবাৰে গমেই নাপাওঁ পাকঘৰত সোমাই থাকোঁতে কেতিয়াবাই পালেহি নেকি তহঁতি হয় মাজনী যে মই একেবাৰে চিঞৰ এটা মাৰি দিয়া নাই বাহেঁতি পালেহি দেই বুলি কৈ কেনে চিঞৰি দিবলৈ পাৰ কমচে কম পাকঘৰত একদম মানে জুইতে বনাই বনাই একেবাৰে মানে একদম ধোঁৱা ধোঁৱা হৈ গৈছেগে চকু টকু একেবাৰে একদম বিষাই গৈছেগে সি একেবাৰে মোক চিঞৰ এটা মাৰি দিয়া হয় বাৰে ৰাতি পালেহি হয় কৈ কেনে কেনেকুৱা দে তহঁতি যদি কৈ থাকা মোক খঙে উঠি যায় নহয় ভণ্টি এতিয়া পাইছোঁহি আমি বেছি সময় হোৱা নাই নহয় এতিয়া লগতে পাইছোঁহিহে তোক মাতি হেৰি কৰি চিঞৰিব লৈছোঁ তই পিটিককৈ পালেহি আকৌ আৰু কি কৰি থৈছে চেহেৰা পাতি মেখেলা চাদৰবোৰ কি ভালকৈ পিন্ধি থাকিব নোৱাৰো কোচ চুচ দি কেনে কেনেকৈ যে আছ নহয় একদম ভালকৈ থাক না একেবাৰে মানে গাঁৱৰ বোৱাৰী নিচিনা মানে বোৱাৰী হ'লি বুলিকে এনেকৈ থাকিবি নেকি কিবা লেট্ৰি পিটিকে অকণমান ভালকৈ থাকিব লাগে একদম ধুনীয়াকৈ অকণমান ভালকৈ থাকিলে একদম ভাল মনটো ভাল লাগে কেনেকৈ যে আছ নহয় একেবাৰে গাঁৱতে বিয়া হ'লে এতিয়া ড্ৰেছ পাতিও তাৰমানে সেনেকুৱা টাইপৰে হৈ গৈছে মানে অকণমান ষ্টেণ্ডাৰ্ডকৈ পিন্ধি থাকিব লাগে ৰঙীন কাপোৰ আমাৰ নিচিনা গুলপীয়া নীলা সেনেকুৱা টাইপৰ পিন্ধি থাকিব লাগে কি যে বগা চাদৰ বগা মেখেলা এনেকৈ পিন্ধি আছে তোৰ এতিয়া বয়স হোৱা নাই নহয় এনেকৈ বগা পিন্ধি থাকিবলৈ মাহঁতে পিন্ধাটো বেলেগ আৰু তই পিন্ধাটো বেলেগ তোৰ এতিয়া বয়স হৈছে এনেকুৱা ড্ৰেছ পিন্ধাৰ আমাৰ নিচিনা ড্ৰেছ একদম দামী ড্ৰেছ পিন্ধাৰ তই কিয় এনেকৈ পিন্ধি আছ বাৰু আমি সিহঁতৰ নিচিনা একেবাৰে আৰামত থকা এনেকুৱা ড্ৰেছ পিন্ধি কাম কৰিব নোৱাৰোঁ যে আমি জুইত বনাওঁ কি কৰোঁ খোজকাঢ়ি সাৰোঁতে মানে এনেকুৱা ড্ৰেছ পিন্ধি কৰিলে মানে 1 ঘণ্টা লগা কামটো 3 ঘণ্টা লাগিব বুজিলি নহয় সেইকাৰণে আমি এনেকুৱা ড্ৰেছ পিন্ধি এনেকুৱা লখু চাদৰ মেখেলা পিন্ধিয়ে কাম কৰি থাকোঁ তহঁতৰ নিচিনা গধুৰ হোপা পিন্ধি কেনে একেবাৰে কাম চাম নকৰাকৈ আমি বহি নাথাকোঁ নহয় বৰ একেবাৰে আহিলে মানে অকল সেয়াই কবি তহঁতৰ আছে বুলি পৰা দেখাব বিচাৰোঁ জানাইচোন মোৰ ইমান গাল এনেকুৱা দামী মেখেলা চাদৰ কিনাৰ শক্তি নাই বুলি জানি বুজি মানে একদম বকি থাকে মই সেইকাৰণে বেয়া পাওঁ তহঁতি আহিবি বুলি অকণমান মনত ভাল লাগিছিলে কিন্তু এতিয়া মোৰ ভাল নালাগা তহঁতি আহিবি বুলি নিমখ সৰহকৈ দিম তহঁত চব্জিত গম পাবি ইছৰাম সৰু শুনো যে জাত কৰি থাকোঁ দেই এনেই ধেমালিতে ক'লে আৰু তইনো কিনো একেবাৰে এনেকৈ চিলনী নিচিনা উই গৈ কেনে ক'ব লাগে কথা টপককৈ সেনেকৈ নকয় নহয় বাইহঁতক কিমান দিনৰ মূৰত আহিছে বাইহঁতি অকণমান ভালকৈ কথা ক'ব নাজানা নেকি ধেমালি কৰিছে কৰক কিন্তু এনেই উল্টা পুল্টাকৈ কেলৈ ক'ব লাগেনো মোৰতো খং উঠে কিবা হ'ব দে মই এতিয়া খং নকৰোঁ তহঁতকেইজনী ভিতৰলৈ আহ আকৌ বাহিৰতে ৰৈ থাকিবি নেকি আৰু ইমান গাল একেবাৰে বজাৰ কৰি আনিছ যে মোলৈ কিবা এটা আনিছ নাই পিছে না মাৰ কাৰণে অকলে আনিছ তোৰ কাৰণে জানো ননাকৈ থাকিব পাৰে জানো মই আনিছোঁ দে তোৰ কাৰণে বহুত ধুনীয়াকৈ আনিছোঁ মেখেলা চাদৰ এযোৰ আনিছোঁ পিন্ধি চাবিচোন বৰ ধুনীয়া দেখিব তোক মই তোৰ কাৰণে একো নাই না দেই পইচাকে দিম বুলি মেখেলা চাদৰ আনি দিলে মানে পিন্ধিবহে পাৰিবি যদি পইচা কেইটামান দিওঁ প্ৰয়োজনীয় বস্তু কেইটামান লৈ ল'ব পাৰিবি এনেওচোন তোৰ মেখেলা চাদৰ বহুত আছে বুলি মই মানে একো মেখেলা চাদৰ একো নানিলোঁ অকল মানে পইচাকে দিম বুলি ভাবি কেনে আহিছোঁ দেই বেয়া চেয়া নাপাবি মই একো আনি নাই দিয়া বুলি কেলে বেয়া পাম মই ধেমালিতহে কৈছিলোঁ তহঁতি মোলৈ কিবা আনিছ নাই বুলি নিদিলেও বেয়া নাপাওঁ দে দিয়ে থাক তহঁতকেইজনী মোক কিমান দিবি আৰু কিমান যে ভাল লাগিছে মোৰ আজি তহঁতকেইজনী একেলগতে এনেকৈ কথা পাতি থকা দেখিবলৈ পাইছোঁ মই ইমান মনটো একদম শান্তি পাই গৈছেগৈ মানে ঐ বয় ভিতৰলৈকে বয় সৰু শুন তই কিবা বনালি নাই চাহ বনাব দিছিলোঁ নহয় চাহ বনাই দিয়া চাহ বনাকে যা নহ'লে পিঠা পনা কিবা আছে যদি আছে বাৰু সেইখিনি উলিয়াই কেনে চাহকৈ খাওঁ চাৰিজনী মিলি কেনে ইমান ভাল লাগিছে তহঁতকেইজনী থকাহেঁতেন ভাল লাগিলে হয় মোৰ সঁচাকৈ মোৰ যে বহুত ভাল লাগিছে দেই ইমান দিনৰ মূৰত আহিছোঁ এনেকৈ গোটেইকেইটি মানে একেলগতে মানে থাকি কিনে কথা পাতিব পাৰিছোঁ এতিয়া ভাত এসাঁজ খাম চবে একেলগতে কিমান যে ভাল লাগিব নহয় যা ভণ্টি চাহকে বনাগে চাহকে খাই লওঁ মোৰতো একদম চাহ খাওঁ লাগিছে মানে ইমান মাথাটো বিষোৱা নিচিনা পাইছোঁ নহয় একদম মানে টিঙাই গৈছে মানে মাথাটো যা ভণ্টি বনাগে আমিও যাওঁ বাৰু ভিতৰলৈকে যাওঁ ব'ল মা ভিতৰলৈ যাওঁ দে বেগকেইটা লৈ দিওঁ মই ল ইছৰাম ইমান গধুৰ কি আনিছ আৰু খুলি কেনে চাবলৈহে মন গৈছে মোৰ চাহ খোৱাৰ আগত বস্তুখিনিকে খুলি কেনে চাই ল নি প্ৰথমতে চাহ বনাই লগেচোন একেবাৰে সৰু ছোৱালীৰ নিচিনা হৈ আছ মানে তই চাহ বনাই লগে তাৰপিছত বস্তুখিনি খুলি চাবি দে চাহ খাই খুলিবি দে সৰু ল'ৰা নিচিনা কৰি আছ যা চাহ বনাগে প্ৰথমতে তাৰপিছত বস্তু খুলি চাবি হ'ব দে চাহ বনাই লগে তহঁতকেইজনী ভিতৰলৈ মোকো ইটো কামত সহায় কৰি দিবি আকৌ ইমান দিনৰ মূৰত আহিলেনো কি হ'ব এখন ঘৰৰে ছোৱালী হয় নাই
তিনিজনীও তৰ্কাতৰ্কি লাগে হ'লেও মুখে মুখে পেটকে লাগি থাকে হ'লেও একদম তিনিজনী প্ৰতি ধেৰ মৰম। এনেই সৰু শুনে কৈ থাকে বায়েকহঁতক ভাল নালাগে, ধনী বুলি মোক দুখীয়া বুলি জিতি কৈ থাকে বুলি কয়হে। বৰ মৰম আছে তিনিজনী বাইক ভনীয়েক যে, ক'তনো এৰিব পাৰিব, তেজৰ সম্পৰ্ক আছে সিহঁতৰ। একদম মনটোৱে ভাল লাগিছে দেই মোৰ। চকল ভিডিঅ'টো আজি ইমানতে সামৰি লৈছোঁ দিছোঁ। আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইবটো কৰি দিব দেই।